हेलो एवरीवन गुड मॉर्निंग। आज आमार एक स्पेशल दिन आछे आरो कि स्पेशल दिन आछे आपनालोকক देखाइছো। एफाले दादा लई गई आछो आरो निश्चय गम पाइছে किबा एटा आछे হয় ना देखाइছো आपनालोকক रब इमान राइज आहिছে। एया एफाले कामत बिजी आरो एया एफाले डला लो एकदम रेडी হৈ আছে। এয়া এফালে কি ওলাব জানো ইয়াত আৰু এফালে ভাত হৈ আছে। এফালে আমাৰ বাইদেউ ডলালৈ ৰেডি হৈ আছে আৰু গম পাইছে কিবা এটা আছে কিন্তু কি আছে এতিয়া নকওঁ আপোনালোকে ভিডিও শেষলৈকে চাব গম পাব কি আছে কি নাই। ঠিক আছে অলপ কাম চাম কৰি লওঁ। এফালে আমি পুৰা কামত আৰু লাগি গ'লো চাউল তাউল জাৰিবলৈ আৰু এইফালে আপোনালোকে চাগে চাইছে বেৰবোৰ মানে আধা মোচা কৰি থোৱা আছে। তো এইটো আগৰ পুৰণা পাকঘৰ আছিলে আৰু এইটো মানে ভাঙি মেলি সৰু সুৰাকৈ আৰু বনোৱা হৈছে। তো পুৰণা পাকঘৰৰ বেৰকেইটা যেনিবা ইয়াত লগোৱা আছে সেইটো কাৰণে অলপ অলপ আৰু মুচি দিয়া হৈছে। পাছত কৰিব লাগিব আৰু লাহে লাহে হয় নাই বাৰু। আৰু এইফালে মাছ চব্জি বনাবলৈ কাৰণে পুৰা মাছ ফ্ৰাই কৰি আছোঁ মানে মই আৰু এইফালে পুৰা পেষ্ট বনাইছোঁ পিঁয়াজ আদা নহৰু আৰু এইফালে জলকীয়া আছে। এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত গোটেইকেইটা পেষ্ট বনাইছিলোঁ সেইকেইটা গোটেইকেইটা মানে আৰু মছলা তছলা দি পেলাই পুৰা মিক্স কৰি দিছোঁ আৰু এইবোৰ অলপ মানে ভাজি দিলে আৰু মছলাকেইটা পুৰা সিজি যায় হয় নাই আৰু খাবলৈ আৰু বেছি সোৱাদ লাগে। তাৰপিছত এইফালে আকৌ আলু বইল কৰি ৰাখিছোঁ। এইফালে বিলাহীও আছে গোটেইকেইটা গ্ৰাইণ্ডাৰ কৰি ৰাখিছোঁ আৰু এইকেইটা গোটেইকেইটা মিক্স কৰি আৰু অকণমান সিজাই থৈ দিছোঁ। তাৰপিছত এইফালে আলু দিছোঁ আলু দি পিনাই আৰু এইফালে আৰু মাছ লৈ আহিলোঁ মাছকো লগাই দিছোঁ একেলগতে আৰু গোটেইকেইটা হেতা লগাই আৰু মানে থৈ দিলোঁ। আৰু এইফালে আমাৰ মুনুবাই পূৰা একদম মানে গাহৰি মাংস ধুব লাগি গৈছে। এইফালে ভাতো হৈ গ'ল। এইফালে আমাৰ পুষ্প চাহো বনাই আছে আৰু এইফালে আমাৰ বাইদেউ পূৰা মাংস ভাজিবলৈ ৰেডি হৈ আছে গাহৰি মাংস। আৰু কোনে কোনে গাহৰি মাংস ভাল পায় কমেণ্ট কৰি জনাব দেই। এইফালে গোটেই আদা নহৰু জলকীয়া মানে পিঁয়াজ গোটেইকেইটা দি আৰু পূৰা মিক্স কৰি আছে আৰু পূৰা আজি একদম মানে পূৰা খাম আৰু দেই একদম মানে। আৰু এইফালে আমাৰ পুষ্প চাহ বনোৱা হৈ গ'ল। এইফালে চাইছেনে গাখীৰ চাহ আৰু মিঠাই ওলাইছে। তাৰপিছত আৰু এইফালে চাহ তাহ খালোঁ। চাহ তাহ খাই আৰু এইফালে আমাৰ দাদাক চাইছেনে বাৰু এইফালে আৰামকৈ একদম মানে বিচনাত শুই আছে। তাকো চাহ আনি দিলে খাই বৈ আৰু আজি বতৰো বৰ ধুনীয়া আকৌ দেই একদম মানে ইমান গৰমো নহয়। আৰু এইফালে গাহৰি মাংস চাই পাইছেনে বাৰু একদম চাই আপোনালোকক খাওঁ লাগিছে নাই বাৰু কওকচোন বাৰু কমেণ্ট কৰি জনাব দেই কোনে কোনে গাহৰি মাংস ভাল পায়। একদম মোকটো কিন্তু ভাল লাগে আকৌ দেই একদম। আৰু আপোনালোকক মই আগৰ ভিডিঅ'ত এটা দেখাইছিলোঁ যে আমি ভঁৰাল মুচি আছিলোঁ বুলি। আৰু আপোনালোকে ভাবিছে চাগে আমি আজি কেলৈ মানে গাহৰি মাংস বনাইছোঁ মাছ ফ্ৰাই কৰিছোঁ কেলৈ ভাত বনাই আছোঁ নহয় নাই। কিন্তু এইফালে আগৰ ভিডিঅ'ত দেখাইছিলোঁ যি ভঁৰাল এটা মুচিছোঁ তাকে আজি সম্পূৰ্ণ হৈ গ'ল। আমাৰ দাদাহঁতৰ ভঁৰালটো সম্পূৰ্ণ হৈ গ'ল মোচা আৰু ৰং চং লগাই এয়া দেখি পাইছেনে ফাইনেলি পূৰা একদম গোটেইকেইটা ক্লিয়াৰ হৈ গ'ল। এতিয়া আৰু প্ৰাৰ্থনা কৰি ডাইৰেক্ট আপোনালোকে মানে দাদাই আৰু ধান ভৰাবলৈ পাৰিব সেইটো কাৰণে আজি অলপ প্ৰাৰ্থনা দিন ৰাখিছে। আৰু এইফালে পালকো আহিলে আহি পেলাই প্ৰাৰ্থনা কৰা হৈছে। এইফালে গীৰ্জা আৰম্ভ হৈ গ'ল আৰু মানে মানুহতো মাতিছিলে কিন্তু মানুহকেইটা আৰু টাইমতো নাহে আৰু হয় নাই আৰু জানেই আৰু সেইটো কাৰণে আৰু আমি কেইটাই আছোঁ আৰু গীৰ্জা আৰম্ভ কৰিলে আৰু আহিব লগা মানুহকেইটা আহি থাকিব হয় নাই বাৰু লাহে লাহে আৰু কিন্তু বেছি দেৰিকৈ হ'লে আকৌ গধূলি হৈ যাব সেইটো কাৰণে যিমানে আছিলোঁ সিমানেই আৰু গীৰ্জা আৰম্ভ কৰিলোঁ। আৰু এইফালে প্ৰাৰ্থনা কৰা হৈ গ'ল আৰু এতিয়া ভঁৰালৰ দুৱাৰ খুলিছে। এইফালে ধান অলপ তাকে প্ৰাৰ্থনা কৰি ভৰাই দিছে। এতিয়া আৰু যেনিবা আমাৰ দাদাই পূৰা আৰু ধান ভৰাবলৈ পাৰিব। আৰু এইফালে গীৰ্জা শেষ হ'ল আৰু এইফালে খানা চলি আছে। খানা চানা পূৰা একদম গাহৰি মাংস মাছ পূৰা একদম মানে খাই আছে। এইফালে ল'ৰা ছোৱালীকেইটাক সিহঁতক বাহিৰত দি দিছোঁ আৰু অলপ দেৰি হৈ গৈছে ভোক লাগি আছে সেইটো কাৰণে আৰু মানে নিজৰ ব্যৱস্থা নিজে বনাই আৰু সিহঁতো পূৰা আৰামকৈ বহি খাই আছে। আৰু তাৰপিছত এইফালে আমাৰ ৰান্ধনীকেইটাৰ লাষ্টত সেইটো কাৰণে আমিও চবকে খুৱাই মেলি আৰু লাষ্টত আমি খাবলৈ বহি গ'লোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু আজি স্পেচিয়েল দিন এইটোৱে আছিলে সেইটো কাৰণে আপোনালোকক সকলোখিনি অলপ অলপ দেখাই দিলোঁ আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। আজিৰ কাৰণে ভিডিঅ' ইমানেই বাই বাই।